বিজেপিৰ পোহনীয়া লেখক ৰনজন বৰা গোমূত্ৰ অলপ বেছিকৈ খাইছে ৰনজন বৰাই। ৰনজন বৰা এজন মানসিক ৰোগী। জনপ্ৰিয়তাৰ বাবে শালীনতাৰ সীমা অতিক্ৰম কৰিছে ৰনজন বৰাই। এয়া আমি কোৱা কথা নহয়, জনসাধাৰণৰ অভিযোগ। এয়া ৰনজন বৰাৰ বিৰুদ্ধে এনেদৰে এতিয়া ক্ষোভ উজাৰিছে একাংশই। লকডাউনৰ সময়ছোৱাত এটাৰ পিছত এটা বিতৰ্কিত মন্তব্য, বিতৰ্কিত পোষ্ট। অৰ্ণৱ গোস্বামীৰ মন্তব্য, জুবিন গাৰ্গৰ নাম বিকৃতকৰণ আৰু এইবাৰ ৰনজন বৰা। ইছলাম বিৰোধী লেখক ৰনজন বৰা, প্ৰায় বিতৰ্কৰ শীৰ্ষত থকা ৰনজন। এইজন ৰনজন বৰাৰে গ্ৰন্থ কোৰাণ আৰু কোৰাণৰ কলংকিত কথা, যিয়ে এটা সময়ত সৃষ্টি কৰিছিল সমালোচনা, বিতৰ্কৰ। ইছলাম ধৰ্ম আৰু ব্যক্তিয়ে যেন এইজন লেখকৰ টাৰ্গেট। উল্লেখ্য যে বহুদিন বিতৰ্কৰ শীৰ্ষত অহা নাছিল ৰনজন বৰা। সেয়েহে এইবাৰ আক্ৰমণৰ লক্ষ্য কৰিলে এহাল হিন্দু ধৰ্মৰ দম্পতীক। উল্লেখ্য যে এতিয়া পবিত্ৰ ৰমজান মাহ, যি মাহত ৰোজা ৰাখে প্ৰতিজন ইছলাম ধৰ্মাৱলম্বী লোকে। মাজুলীৰ এগৰাকী শিক্ষক বিপুল কুমাৰ বৰুৱাৰ বাসগৃহত লকডাউনৰ বাবে আবদ্ধ হৈ পৰিছিল এজন ইছলাম ধৰ্মাৱলম্বী লোক, যাৰ বাবে ৰমজান মাহৰ ব্ৰত ভঙাৰ সময়ত জাইনামাজৰ সলনি পাৰি দিছিল চেলেং চাদৰ। আৰু ইয়াকে লৈ বিতৰ্কত সাঙুৰ খাই পৰিছিল শিক্ষকগৰাকীৰ পৰিয়াল। ছ'চিয়েল মিডিয়াত বিভিন্ন বিকৃত মন্তব্য দিছিল শিক্ষকগৰাকীৰ লগতে পৰিয়ালৰ বিৰুদ্ধে। ইয়াৰ মাজতে বিতৰ্কিত ৰনজন বৰাৰ বিতৰ্কিত পোষ্ট। ৰনজন বৰাৰ পোষ্ট, চেলেং চাদৰখন পাৰি কাৰোবাক এনেকৈ বহিবলৈ দিয়াতকৈ নিজৰ ঘৰৰ ছোৱালী বা মহিলাগৰাকীৰ লগত সহবাস কৰিবলৈ নিদিলে কিয়? এই পোষ্টটোক লৈ এতিয়া জাঙুৰ খাই উঠিছে অধিকাংশ। ৰনজন বৰাই ৰাজহুৱাকৈ অপমান কৰিছে পৰিয়ালটোক। অসমীয়া জাতিক বেশ্যাৰ লগত তুলনা কৰিছে। ৰনজন বৰাৰ বিৰুদ্ধে দল সংগঠনে গোচৰ ৰুজু কৰক। সাম্প্ৰদায়িক বক্তব্যৰে সমাজত বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰি আহিছে। বিজেপিৰ পোহনীয়া লেখক ৰনজন বৰা গোমূত্ৰ অলপ বেছিকৈ খাইছে ৰনজন বৰাই। ৰনজন বৰা এজন মানসিক ৰোগী। জনপ্ৰিয়তাৰ বাবেই শালীনতাৰ সীমা অতিক্ৰম কৰিছে ৰনজন বৰাই। এনেদৰেই এতিয়া জনতাৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। ইয়াৰ মাজতেই শিক্ষকগৰাকীয়ে ৰাজহুৱাকৈ ক্ষমাও খুজিছে। অনিচ্ছাকৃতভাৱে অজানিতে হৈ যোৱা ভুলৰ বাবে আমি সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থী। ইয়াৰ উপৰি ৰনজন বৰাও শেহতীয়াকৈ স্পষ্টীকৰণ দিছে এই সন্দৰ্ভত। কোনো এগৰাকী নাৰীক অসন্মান কৰাৰ দৃষ্টতা মোৰ নাই। মই অসম আৰু অসমীয়াৰ ওচৰত নতশিৰে ক্ষমা বিচাৰিছোঁ। এতিয়া প্ৰশ্ন হয়, সঁচাকৈ চেলেং পাৰি নামাজ পঢ়িবলৈ দিয়া কাৰ্য অক্ষমনীয় নেকি? ৰনজন বৰাই কোৱাৰ দৰে সঁচাকৈয়ে চেলেংখনত বহি অসমীয়া সংস্কৃতিৰ বৰঘৰত থুই পেলোৱাৰ দৰে কাম কৰা হৈছে নেকি? উল্লেখ্য যে ভাগৱত ভ্ৰমণ আদিৰ দৰে মাংগলিক অনুষ্ঠানতো চেলেং পাৰি ৰাইজৰ পদধূলিৰে আশীৰ্বাদ লোৱা দেখা যায়। এই ক্ষেত্ৰত এতিয়া কি কোৱা যাব? কি ক'ব ৰনজন বৰাই? এতিয়া প্ৰশ্নৰ উদ্দেশ হয়, কেৱল হিন্দুসকলহে অসমীয়া নেকি? এগৰাকী মহিলাক এনেদৰে ৰাজহুৱাকৈ অপমান কৰাৰ অধিকাৰ ক'ত পালে ৰনজন বৰাই? অভিযোগৰ মতে জনপ্ৰিয়তাৰ বাবেই শালীনতাৰ সীমা অতিক্ৰম কৰিছে নেকি ৰনজন বৰাই?